স্বাগতম সকলোকে আমাৰ ইউটিউব চেনেলটোলৈ নিশ্চয় সকলে ভালে আছে 5550টা পদৰ ভেৰিফিকেশ্যন সম্পৰ্কে এইটো ভিডিঅ'ত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় বুজিব পাৰিছে যে বহুতো ভুৱা ডিপ্লোমাকাৰী আছে যিবিলাকে হাই সেকেন্ডাৰী হওক বা ডিএলএডৰ মাৰ্কশ্বিট সাৰ্টিফিকেট দি 5550টা পদত এপ্লাই কৰিছিলে আৰু যাৰ ফলত তেওঁলোকৰ ভেৰিফিকেশ্যন লিষ্টত এনেকুৱা বহুত প্ৰাৰ্থীৰ আমি নাম দেখিবলৈ পাইছোঁ বা আমাক বহুতে মেছেজ যোগেও জনাইছে যে বহুতে হাই সেকেন্ডাৰীৰ বাহিৰৰ পৰা মাৰ্কশ্বিট সাৰ্টিফিকেট কিনি আনিছিলে 10-20 হাজাৰ টকাত আৰু মাৰ্কবিলাক বেছি আছিলে আৰু ঠিক সেইদৰে যেতিয়া এনআইএছৰ যেতিয়া সুপ্ৰিম কোৰ্টৰ আদেশ মতে ইনভেলিড হৈছিলে তেতিয়া বাহিৰৰ পৰা বহুতে ডিএলএড সাৰ্টিফিকেট কিনি আনি তেওঁলোকে এপ্লাই কৰিছিলে যাৰ ফলত তেওঁলোকৰ মাৰ্ক বহুত বেছি আৰু তেওঁলোকে ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যনত নাম আহিলে আৰু তেওঁলোকে অলৰেডি ফিজিক্যাল ডকুমেন্ট ভেৰিফিকেশ্যন কৰি আহিলে যাৰ ফলত কি হ'লে জেনুইন প্ৰাৰ্থী যিসকল আছিলে যিসকল ইউআৰৰ 58, 59, 60, 61 তেওঁলোকৰ নামটো নাহিলে ঠিক সেইদৰে ওবিসি প্ৰাৰ্থী যিসকলৰ 56, 57 আছিলে এনেকুৱা বহুত প্ৰাৰ্থী আছে যাৰ ভেৰিফিকেশ্যনৰ নামটো নাহিলে এই সম্পৰ্কে আমি ভিডিঅ'টোত আলোচনা কৰিবলৈ চেষ্টা কৰিম সেয়ে ভিডিঅ'টো আপোনালোকে শেষলৈ চাব আৰু যিসকল আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেওঁলোকে এনেকুৱা ইনফৰমেশ্যন পাই থাকিবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে চাওঁচোন এতিয়া মেইন কথাটো হ'ল যিসকলে বাহিৰৰ পৰা হাই সেকেন্ডাৰী সাৰ্টিফিকেট বা ডিএলএডৰ সাৰ্টিফিকেট দি এপ্লাই কৰিছিলে তেওঁলোকৰ মাৰ্কটো কিন্তু যথেষ্ট বেছি আৰু এনেকুৱা বহুতো বৰ্ড আছে যিবিলাকে 10,000 12,000 টকাত এক্সাম নিদিয়াকৈ তেওঁলোকে হাই সেকেন্ডাৰী সাৰ্টিফিকেট প্ৰভাইড কৰে ঠিক সেইদৰে ডিএলএডৰ সাৰ্টিফিকেট তেওঁলোকে 30-40 হাজাৰৰ পৰা 50,000 টকালৈ পইচা লৈ তেওঁলোকে ডিএলএডৰ সাৰ্টিফিকেট প্ৰভাইড কৰিছিলে তামিলনাডু বৰ্ডৰ পৰা সেয়েহে তেওঁলোকৰ মাৰ্ক যিটো যথেষ্ট বেছি যাৰ ফলত ডিইৰ ফালৰ পৰা তেওঁলোকক ভেৰিফিকেশ্যনত মাতিব লগা হ'ল আৰু তেওঁলোকে অলৰেডি ভেৰিফিকেশ্যন কৰিলে যাৰ ফলত জেনুইন প্ৰাৰ্থী যিসকলৰ মাৰ্কছ কম আছিল তেওঁলোকে কিন্তু ভেৰিফিকেশ্যনৰ পৰা বঞ্চিত হ'ব লগা হ'ল আপোনালোকে জানে বহুতো হাই সেকেন্ডাৰী সাৰ্টিফিকেট আমাৰ হাতত আহি পৰিছে হোৱাটছআপ যোগে বহুতে দিছে কিন্তু মই সেই হাই সেকেন্ডাৰী হওক বা ডিএলএডৰ সাৰ্টিফিকেটবিলাক আপোনালোকৰ আগত শ্ব' কৰিব নোৱাৰোঁ তথাপি মই আপোনালোকক অৱগত কৰি দিছোঁ এনেকুৱা বহুতো প্ৰাৰ্থীৰ আমি নাম দেখিবলৈ পাইছোঁ ভেৰিফিকেশ্যন লিষ্টত যিসকলে বাহিৰৰ হাই সেকেন্ডাৰী সাৰ্টিফিকেট দি এপ্লাই কৰিছিলে যিবিলাকৰ পাৰ্চেণ্টেজ 95, 90, 88 এনেকুৱা ঠিক সেইদৰে ডিএলএডৰো বহুতো তামিলনাডুৰ পৰা সাৰ্টিফিকেট কিনি আনিছিলে যেতিয়া এনআইএছ প্ৰাৰ্থীসকলৰ সুপ্ৰিম কোৰ্টৰ আদেশ মতে ইনভেলিড হৈছিলে তেতিয়া বহুতো এনআইএছ প্ৰাৰ্থীয়ে কি কৰিছিলে বাহিৰৰ পৰা তামিলনাডুৰ পৰা তেওঁলোকে 40-50 হাজাৰ টকাত সাৰ্টিফিকেট কিনি আনি এপ্লাই কৰিছিলে আৰু যাৰ ফলত তেওঁলোকৰ মাৰ্কটো বেছি হৈ গ'লে আপোনালোকে ইয়াতে দেখি আছে আৰু যিহেতু আমাৰ শিক্ষামন্ত্ৰী মহোদয় ছাৰে কেইদিনমান আগতে জনাইছিলে সংবাদমেলৰ জৰিয়তে যিসকল 5550টা পদৰ ভেৰিফিকেশ্যন কি কাৰণে পলম হৈ আছিলে তেওঁ এই ধৰণে জনাইছিলে যে বাহিৰৰ পৰা বহুতো হাই সেকেন্ডাৰী সাৰ্টিফিকেট দি বহুতে এপ্লাই কৰিছিলে ঠিক সেইদৰে ডিএলএডৰ বহুত ভুৱা সাৰ্টিফিকেট তেওঁলোকৰ হাতত আহি পৰিছিলে যাৰ ফলত তেওঁলোকে বেক অফিচ ভেৰিফিকেশ্যন কৰিব লগা হৈছিলে তাৰ ফলত 5550টা পদৰ ভেৰিফিকেশ্যন পলম হৈ আছিল বুলি এই ধৰণে কৈছিলে আৰু ডিইৰ কৰ্তৃপক্ষসকলেও যিহেতু অৱগত বাহিৰৰ পৰা বহুতো হাই সেকেন্ডাৰী সাৰ্টিফিকেট আহিছে যদিও তেওঁলোকে ভেৰিফিকেশ্যনলৈ মাতিবই লাগিব যদি তেওঁলোকৰ মাৰ্ক বেছি থাকে নিশ্চয় তেওঁলোকক ভেৰিফিকেশ্যনলৈ মাতিছে তেওঁলোকৰ দোষ নাই কিন্তু যাতে ডিইৰ কৰ্তৃপক্ষই যাতে তেওঁলোকক ফাইনেল লিষ্ট মেৰিট লিষ্টত যাতে তেওঁলোকৰ নামটো নাহে তেওঁলোকক যাতে ৰিজেক্ট কৰি দিয়ে আমাৰ চেনেলৰ জৰিয়তে এইটোৱে অনুৰোধ আৰু আপোনালোকেও যিমান পাৰে ডিইৰ কৰ্তৃপক্ষক এই কথাটো অৱগত কৰিব আপোনালোকে চাওক যিজন জেনুইন প্ৰাৰ্থী তেওঁ যদি টেটত যদি তেওঁ 62% থাকে 85% হ'লে তেওঁৰ 52.7 হয় ঠিক সেইদৰে যিবিলাকে বাহিৰৰ পৰা হাই সেকেন্ডাৰী হওক বা ডিএলএডৰ সাৰ্টিফিকেট কিনি আনিছে টেটৰ মাৰ্কটো যদি তেওঁলোকৰ সেম থাকে 62 থাকে তেতিয়াহ'লে 85% 52.7 হয় ঠিক সেইদৰে হাই সেকেন্ডাৰী যিহেতু বাহিৰৰ পৰা সাৰ্টিফিকেট কিনি আনি তেওঁলোকৰ মাৰ্কটো বেছি আছিলে 90%, 95% আমি 90 ধৰিলে 4.5 হয় ঠিক সেইদৰে ডিএলএডৰ 88% থকা সাৰ্টিফিকেট কিনি আনি বহুত এপ্লাই কৰিছে ইয়াতে 4.4 হয় ঠিক সেইদৰে কোনোবাৰ মাৰ্কটো ইয়াতকৈ বেছি আছিলে সাৰ্টিফিকেটবিলাকত আমাক যেতিয়া সাৰ্টিফিকেটবিলাক হোৱাটছআপ যোগে দিছিলে আৰু হেনেকুৱা প্ৰাৰ্থী বহুত আছে যিসকলে ভেৰিফিকেশ্যন অলৰেডি কৰি আহিলে আৰু ঠিক সেইদৰে জেনুইন প্ৰাৰ্থী এজনে 50 যদি হাই সেকেন্ডাৰী পায় তেওঁৰ 5% ল'ব গ'লে 2.5 হয় ডিএলএডৰ 75% তেওঁৰ যদি থাকে জেনুইন প্ৰাৰ্থীজনৰ তেওঁৰ হয় 3.75 টোটেল মাৰ্কটো দেখি আছে 58.95 জেনুইন প্ৰাৰ্থীজনৰ আৰু সেম একে টেটত পোৱা প্ৰাৰ্থীজনে যেতিয়া বাহিৰৰ পৰা সাৰ্টিফিকেট কিনি আনি এপ্লাই কৰিছে তেওঁলোকৰ পাৰ্চেণ্টেজটো আপোনালোকে দেখিছে 61.6 এতিয়া আপোনালোকে ডিফাৰেন্সটো দেখি আছে যিজন ডুপ্লিকেট মাৰ্কশ্বিট সাৰ্টিফিকেট কিনি আনি এপ্লাই কৰিছিল টেটৰ মাৰ্কটো যদি সেমো থাকে
তেওঁলোকৰ পাৰ্চেণ্টেজ দেখি আছে 61.600 আৰু যিজন জেনুইন প্ৰাৰ্থী তেওঁৰ যদি টেটৰ মাৰ্কটো সেম থাকে একাডেমিক মাৰ্ক যদি কম তেওঁৰ দেখি আছে 58.95 যাৰ ফলত তেওঁলোকৰ ভেৰিফিকেশ্যন নাহিলে কোনোবা টেটৰ প্ৰাৰ্থী আছে যিসকলৰ 65 আছে বা 66 কিন্তু তেওঁলোকে বাহিৰা চাৰ্টিফিকেট দি এপ্লাই কৰিছিলে যাৰ ফলত তেওঁলোকৰ মাৰ্কটো যথেষ্ট বেছি আৰু সেম একেই টেটৰ মাৰ্ক থকা প্ৰাৰ্থীৰ যদি যিজন জেনুইন প্ৰাৰ্থী তেওঁলোকে যদি অৰিজিনেল ডকুমেণ্ট দি এপ্লাই কৰিছিলে তেওঁলোকৰ একাডেমিক মাৰ্কটো যিহেতু কম আছিলে তেওঁলোকৰ পাৰ্চেণ্টেজটো বহুত কমি যায় যাৰ ফলত তেওঁলোকে ভেৰিফিকেশ্যনত তেওঁলোকৰ নামটো নাহিলে আৰু এনেকুৱা প্ৰাৰ্থী বহুতে ভেৰিফিকেশ্যন কৰিছে আমি লিষ্টসমূহ আমি দেখিবলৈ পাইছোঁ আৰু লিষ্টত তেওঁলোকৰ বহুতৰে নাম আহিছে যিবিলাকে বাহিৰৰ হাই ছেকেণ্ডাৰী চাৰ্টিফিকেট দি এপ্লাই কৰিছিলে যিহেতু আমাৰ DEE কৰ্তৃপক্ষসকলে ভেৰিফিকেশ্যন অলৰেডি কৰিলে আৰু তেওঁলোকে যিহেতু অৱগত যে বাহিৰৰ পৰা বহুতো ভুৱা চাৰ্টিফিকেট আহিছে সেয়ে আমাৰ চেনেলৰ জৰিয়তে এইটোৱে অনুৰোধ জনাওঁ DEE কৰ্তৃপক্ষসকলক যাতে তেওঁলোকে এনেকুৱা ভুৱা চাৰ্টিফিকেট যিসকলে এপ্লাই কৰি ভেৰিফিকেশ্যন কৰিলে তেওঁলোকক যাতে মেৰিট লিষ্ট হওক ফাইনেল লিষ্টত তেওঁলোকৰ নামটো নাহে তেওঁলোকক যাতে ৰিজেক্ট কৰি দিয়ে এইটোৱে আমাৰ অনুৰোধ আৰু আপোনালোকেও অনুৰোধ জনাব DEE কৰ্তৃপক্ষক যি ধৰণে পাৰে আপোনালোকে এপ্লিকেশ্যন যোগে হওক বা তাত ভিজিট কৰি আপোনালোকে জনাব যিসকলে বাহিৰৰ হাই ছেকেণ্ডাৰী হওক বা DLED চাৰ্টিফিকেট দি এপ্লাই কৰিছে তেওঁলোকৰ যাতে নামটো যাতে ফাইনেল লিষ্ট মেৰিট লিষ্টত নামটো নাহে এইটোৱে আপোনালোকে অনুৰোধ জনাব তে ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক এইটোৱে অৱগত কৰিলোঁ যিহেতু এনেকুৱা প্ৰাৰ্থী ভেৰিফিকেশ্যনত মিনিমাম 1,500জন প্ৰাৰ্থী ভেৰিফিকেশ্যন কৰি আহিলে আৰু যাৰ ফলত যিবিলাকৰ মাৰ্কছ কম আছিলে জেনুইন প্ৰাৰ্থী তেওঁলোকে ভেৰিফিকেশ্যনত তেওঁলোকে নামটো দেখিবলৈ নাপালে যাৰ ফলত বহুতে হতাশাত ভুগি আছে এতিয়াও আৰু তেওঁলোকক মই এইটোৱে অনুৰোধ জনাওঁ তেওঁলোকে চিন্তা কৰিব নালাগে DEE যদি উচিত পদক্ষেপ লয় তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ নামবিলাক ফাইনেল লিষ্ট মেৰিট লিষ্টবিলাকত দেখিবলৈ পাব সেয়ে আপোনালোকে যিমান পাৰে DEE এই কথাটো অৱগত কৰক যাতে তেওঁলোকক ভেৰিফিকেশ্যন যিহেতু হৈয়ে গ'ল কিন্তু তেওঁলোকৰ যাতে ফাইনেল লিষ্ট বা মেৰিট লিষ্টত নামটো নাহে আপোনালোকে এইটোৱে অনুৰোধ জনাব আৰু আমাৰ চেনেলৰ জৰিয়তে এইটোৱে অনুৰোধ জনালোঁ DEE কৰ্তৃপক্ষসকলক তে ভিডিঅ'টোত এয়াই আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব তেতিয়াহ'লে আজিলৈ ধন্যবাদ